নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখা পাইছে ইউটিউব চেনেল বেংচাতি। মই আপোনাৰ বন্ধু সুবল বিশ্বাস। আজি এই ভিডিঅ'টো এইসকল লোকৰ কাৰণে যিসকলে মাছৰুমৰ মেডিচিনেল ভেলুৰ বিষয়ে জানিব বিচাৰে। আপোনালোকে সকলোৱে জানে যে মাছৰুম এটা আজিকালি অতি প্ৰিয় খাদ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ পুষ্টিকৰ গুণৰ বাবে আজি ইমান চাহিদা দিনক দিনে বৃদ্ধি পাই আছে। মাছৰুমৰ প্ৰডাকশ্যন আগতকৈ যেনেকৈ বাঢ়িছে, খোৱা মানুহৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈছে। তাৰ এটাই মাত্ৰ কাৰণ হ'ল ইয়াৰ মেডিচিনেল ভেলুজ। হয় বন্ধুসকল, মাছৰুমত প্ৰচুৰ পৰিমাণে প্ৰটিন, খনিজ লৱণ, আইৰণ আদি পোৱা যায়। গতিকে মাছৰুম আজি সকলোৱে আঞ্জা হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আজি আমি আলোচনা কৰিম মাছৰুমৰ মেডিচিনেল ভেলুজ। মাছৰুম মাছ মাংসতকৈ কোনো গুণেই কম নহয়, কাৰণ মাছ মাংসতকৈ বেছি উত্তম বুলি ক'ব পাৰি। কাৰণ মাছ মাংস খালে আমাৰ দেহত চৰ্বি হয়, আৰু এই অতিৰিক্ত চৰ্বি হাৰ্টৰ কাৰণে বহুত ক্ষতিকাৰক। কিন্তু মাছৰুমত কম পৰিমাণে ফেট থাকে, সেইকাৰণে আমাৰ তাত চৰ্বিৰ নিয়ন্ত্ৰণত থাকে। গতিকে আমি মাছৰুম খাব লাগে। সকলোৱে নিজৰ যৌৱন শক্তিটো ধৰি ৰাখিব বিচাৰে। মাছৰুমত গ্লাইকোজেন নামৰ এবিধ পদাৰ্থ থাকে, যি আমাৰ যৌৱন শক্তি ধৰি ৰাখিব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে সোনকালেই যিসকলে এতিয়াও মাছৰুম ব্যৱহাৰ কৰা নাই, তেওঁলোকক মই অনুৰোধ জনাওঁ যাতে মাছৰুম আজিৰ পৰাই ব্যৱহাৰ কৰা শিকে বা তৰকাৰী বনাই খায়। মাছৰুমে আমাৰ দেহৰ কোষবিলাক বৃদ্ধি কৰে, আৰু সেইকাৰণে বিভিন্ন ধৰণৰ নাৰ্ভৰ বেমাৰ আৰু পেৰালাইচিছৰ দৰে ভয়ানক বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ মাছৰুম ব্যৱহাৰ কৰিলে। আজিকালি দেখা গৈছে যে শাক পাচলি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ বাবে আমাৰ প্ৰতিটো খাদ্যবস্তুৱে আজি বিষাক্ত হৈছে বা খোৱাৰ পিছত গেছ উৎপন্ন হয়। একমাত্ৰ মাছৰুম যি জৈৱিকভাৱে উৎপন্ন কৰা হয়, জৈৱিকভাৱে খেতি কৰা হয়, ইয়াৰ ব্যৱহাৰে পাইলছৰ নিচিনা মাৰাত্মক ৰোগত উপকাৰী। প্ৰটিনযুক্ত ফাইবাৰযুক্ত মাছৰুমত গেছ দূৰ কৰাৰ ক্ষমতা আছে, আৰু মাছৰুমে কোষ্ঠকাঠিন্যতাও দূৰ কৰে। গতিকে পাইলছ আমাৰ কেতিয়াও নহ'ব যদি আমি মাছৰুম নিয়মিতভাৱে সেৱন কৰোঁ। মাছৰুমত কম পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, সেইবাবে যিসকলে ভাবিছে ওজন কমাব সেইসকলৰ বাবে অত্যন্ত উপকাৰী। কাৰণ যিমান কম কেলৰি হ'ব বা কম ফেট হ'ব, সিমান খাদ্যত যিসকলে ডাইটিং কৰে বা ওজন কমাব বিচাৰে সেইসকলৰ বাবে মাছৰুম অতি উপকাৰী। মাছৰুমত ভিটামিন বি, চি, ডি আদিৰ দৰে বহুত উপকাৰী ভিটামিন পোৱা যায়। ল'ৰা ছোৱালীৰ কাৰণে মাছৰুম অতিকে দৰকাৰী। আৰু যিসকল ল'ৰা ছোৱালী গ্ৰোথ অহা নাই বা যিসকলৰ মেমৰি মনত ৰখা শক্তি কমি গৈছে, সেইসকল ল'ৰা ছোৱালীক যদি আপুনি ৰেগুলাৰ মাছৰুম খুৱায়, তেন্তে সিহঁতৰ IQ বৃদ্ধি পাব, লগতে হাড় আৰু দাঁতৰ গঠন হ'ব। কাৰণ মাছৰুমত ভিটামিন ডি আছে, যি কোনো শাক পাচলিত ভিটামিন ডি পোৱা নাযায়। একমাত্ৰ সূৰ্যৰ পোহৰত আৰু মাছৰুমতহে ভিটামিন ডি পোৱা যায়। গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক আজিৰ পৰাই মাছৰুম খুৱাবলৈ শিকাওক। মাছৰুমে মাৰাত্মক ৰোগ যেনেকৈ লিভাৰ চৰাইচিছ, হেপাটাইটিছ বি, জণ্ডিছ এনেকুৱা ধৰণৰ বহুত ডাঙৰ ডাঙৰ বেমাৰত প্ৰতিৰোধক হিচাপে কাম কৰে। কেঞ্চাৰৰ প্ৰতিৰোধক হিচাপেও মাছৰুমে কাম কৰে। মাছৰুমত নিয়াচিন আৰু ৰিবফ্লভিন এই দুটা পদাৰ্থ থকাৰ বাবে মাছৰুম ছালৰ বাবে অত্যন্ত উপকাৰী। যিসকলৰ ছাল বৃদ্ধ অৱস্থাৰ যেনেকৈ ছালবিলাক আমাৰ কোচ খাই যায় বা ছালৰ বিভিন্ন বেমাৰ হয়, সেই বেমাৰবিলাক মাছৰুম খালে নাইকিয়া। আজিকালি বিভিন্ন ধৰণৰ বেমাৰ দেখা যায়, তাৰ ভিতৰত স্পাইনেল কৰ্ড ইঞ্জুৰিজ, বিষ, এইবিলাকৰ কাৰণে মাছৰুম উপকাৰী। কাৰণ মাছৰুমত ভিটামিন B12 থাকে। স্নায়ুতন্ত্ৰ লগতে আপোনাৰ স্পাইনেল কৰ্ড এইবিলাকত খুব অত্যন্ত উপকাৰী মাছৰুমত প্ৰচুৰ পৰিমাণে খনিজ লৱণ পোৱা যায়। গতিকে আমাৰ দৃষ্টিশক্তি মাছৰুম অতি উপকাৰী। মাছৰুম ৰেগুলাৰ খোৱাৰ ফলত
দৃষ্টিশক্তি বৃদ্ধি পায় পলিফেনল আৰু সেলেনিয়াম থাকে তাৰ বাবে মাছৰুম কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে লগতে স্নায়ুতন্ত্ৰ ঠিক ৰাখে আৰু ষ্ট্ৰোক কেতিয়াও নহয় মাছৰুম সদায় যদি সেৱন কৰে তেনে মানুহৰ ষ্ট্ৰোক কেতিয়াও নহয় গতিকে আপোনালোকে মাছৰুম খাবলৈ শিকক মাছৰুমত এন্টি এলাৰ্জেন আৰু নিউক্লিক এচিড নামৰ পদাৰ্থ থাকে যাৰ বাবে কিডনিৰ কাৰণে মাছৰুম অতি উপকাৰী মাছৰুমত এডিন'চিন থাকে বাবে ডেংগু জ্বৰতো মাছৰুম বৰ উপকাৰী খাদ্য মাছৰুমত ট্ৰাইটাৰপিন থকা ই এইডছ নামৰ বেমাৰকো প্ৰতিৰোধ কৰিব পাৰে মাছৰুমত ফলিক এচিড আছে গতিকে যিসকলৰ ব্লাড কম আছে তেওঁলোকৰ ব্যক্তিৰ বাবে বহুত লাভকাৰী আমাৰ এই ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনে ধৰণৰ শিক্ষামূলক মাছৰুমৰ ভিডিঅ' আমি লৈ আহিম আৰু আপোনালোকক এই মাছৰুমৰ যি এৱাৰনেছ বা সজাগতামূলক ভিডিঅ' এই ভিডিঅ' নিশ্চয় আপোনালোকক উপকাৰ কৰিব ইমানতে আজি আমি সামৰিছোঁ আমাৰ নেক্সট ভিডিঅ'লৈ আকৌ আমি আহিম তেতিয়ালৈকে নমস্কাৰ জয় আই